নমস্কাৰ, গুড ইভিনিং টু এভৰিৱান। আজি আপোনালোকৰ আগত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। সেইটো হৈছে মাতৃ-পিতৃ বন্দনাৰ স্কীম, যি চৰকাৰে যোৱা বছৰৰ পৰা আগবাঢ়িছে আমাৰ অসম চৰকাৰে। সেই চৰকাৰে এই বছৰো স্পেচিয়েল লিভ দিব বিচাৰিছে মাতৃ-পিতৃসকলক সেৱা কৰিবৰ কাৰণে বা তেওঁলোকক অকণমান ফুৰাবৰ বাবে। ইয়াত দিছে, ইয়াত ফাইল নং দিছে এইটো। ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ দ্য গভৰ্ণৰ অফ আছাম is pleased to allow the state government employees to available special casual leave under Matri Piti Vandana scheme on 9th and 10th February 2023. This leave can be utilized along with 11th February 2023 second Saturday and the 12th February 23 Sunday for Matri Piti Vandana. All the state government employee may apply through the portal www.matripitibandana.assam.in. The SOP guidelines for the aforesaid special casual leave will be available in the portal. আপোনাৰ যিসকল চৰকাৰী কৰ্মচাৰী মাতৃ-পিতৃ আছে, তেওঁলোকে যিটো আমাৰ পৰ্টেল দিছে, এই পৰ্টেলত অনলাইন ফিল আপ কৰি আপোনালোকে স্পেচিয়েল এই 4টা দিন ল'ব পাৰিব। শিক্ষকসকলৰ বাবে এই থাৰ্ড ছেটাৰডে যিটো দিছে, আমাৰ ছেকেণ্ড ছেটাৰডে যিটো 11 ফেব্ৰুৱাৰী দিছে, আমি সেইটো নাপাম। 9-10 তাৰিখটোহে আমি পাম ল'বৰ বাবে। আৰু অন্যান্য অফিচবিলাকত এই ছেকেণ্ড ছেটাৰডে তেওঁলোকে ছুটি পায়, শিক্ষকসকলৰ বাবে নহয়। শিক্ষকসকলৰ আমি ছেকেণ্ড ছেটাৰডে নাপাওঁ, সেইটো আমাৰ কাৰণে 2টা দিনহে হ'ব, 9-10 তাৰিখটো। খুবেই এটা ভাল খবৰ পিতৃ মাতৃসকলক সেৱা কৰিবৰ কাৰণে। চৰকাৰী নিয়ম অনুসৰি যি আমাক দায়িত্ব দিছে, পিতৃ মাতৃসকলৰ যিহেতু আমাৰ নিজস্ব দায়িত্ব আছেই, তাৰ উপৰি 2 দিন আমাৰ যি ছুটি দিছে, সকলোৱে যাতে নিজৰ নিজৰ পিতৃ মাতৃসকলক এই 2টা দিন আনন্দ, বিভিন্ন ফুৰা চকা আদি কৰি আনন্দ দিয়ে বা সেৱা কৰে, তাৰে কামনা কৰিলোঁ। প্ৰথমবাৰৰ যদি মোৰ চেনেল চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।